নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে কুশলে আছে। আৰু এয়া ভিউটো দেখি চাগে ধৰিব পাৰিছে আপোনালোকে ধৰিব পাৰিছে চাগে আমি ক'ত আছোঁ। আমি আছোঁ পশ্চিম বৰাগাঁও। আমি আছোঁ আজি পশ্চিম বৰাগাঁও শ্বহীদ স্মাৰক ক্ষেত্ৰ নতুনকৈ যে আৰম্ভণি হৈছে তাত আমি চাবলৈ আহিছোঁ। আৰু আপোনালোকে সকলো জানে যে মানে 10 ডিচেম্বৰত শ্বহীদ দিৱস পালন কৰা হয়। আমি আজি সেই গতিকে আমি তাত চাবলৈ আহিছোঁ। আমি পিছে 10 ডিচেম্বৰত অহা নাই, আমি পিছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যিদিনাখনে আহিছিলে নহয় ইয়াতে, আমি সেইদিনাখনে আহিলোঁ ইয়াতে। আমি 20 তাৰিখ মানে আহিলোঁ চাগে ইয়াতে, 20-19 মানত আহিলোঁ চাগে আমি, ডেটটো পাহৰি গ'লোঁ। আৰু ইয়াৰ ৰাস্তাটো সম্পূৰ্ণকৈ আপোনালোকে ফ'ল' কৰিব, এই ৰাস্তাটোৰে আহি থাকিব। মই ৰাস্তাটো অকণো স্কিপ কৰা নাই, সেই ৰাস্তাটো দেখাই দিছোঁ। যিখন বৰাগাঁৱৰ মানে ফ্লাইঅভাৰ আছে সেয়া তাৰে তলেদি সোমাই আহিব লাগিব লেফ্ট চাইডে আহি শ্বহীদ স্মাৰক ক্ষেত্ৰ বুলি লেখাই আছে। মানে নেম প্লেট ওপৰত লগাই আছে। সেই নেম প্লেটখন মানে ফ'ল' কৰি আপোনালোকে আহি থাকিব। 3খনমান নেম প্লেট পাব, সেই 3খনমান নেম প্লেট লাষ্টৰখন য'ত পাব সেইখিনিতে আপোনালোকে ষ্টপ কৰি দিব, ৰৈ দিব। আৰু আপোনালোকে দেখিলে ধৰিবই পাৰিব নহয়, যিমানে ওচৰ পাব সিমানে ডাঙৰ এনেকৈ দেখিব। আপোনালোকে আহি থাকিব। ইয়াত দেখিছেনে এইখন নেম প্লেট হয়, এইখিনিতে পাই গ'লোঁ আৰু মানে লাষ্ট এইখনে হয়, পাই গ'লোঁ আৰু ইয়াতে। তাৰপিছতে আপোনালোকে অকণমান জেগাতে গাড়ীটো পাৰ্কিং কৰিব, যোনফালে সুবিধা সোনফালে পাৰ্কিং কৰিব। আৰু পাৰ্কিং কৰি আমি ইয়াতে মানে ছাইডত অকণমান গাড়ীখন ৰখাই আমি ভিতৰলৈ সোমাই গ'লোঁ। আৰু আপোনালোকে আহিলে এটা কাম কৰিব, মানে ধৰক দুটা ভিউৰ সময়ত আহিব। ৰাতিৰ ভিউটো খুব এটা ভাল লাগে, আৰু আবেলি ভিউটো আমি মানে যিহেতুকে পাইছোঁ, আবেলি ভিউটো খুব ভাল পাইছোঁ। আৰু ৰাতিটোত হৈ গ'ল মানে লাইটৰ ডেক'ৰেশ্যন মানে খুব এটা ধুনীয়া লাগে। আৰু এতিয়া আমি গৈ আছোঁ, সোমাই ভিতৰলৈ গৈ আছোঁ। সেই গতিকে আমি আহি পাইছোঁ প্ৰায় 4টামান বজাত। আপোনালোকে ঠিক তেনেকুৱা সময়তে আহিব, 4টামান বজাত আহিলে আপোনালোকে দুটা ভিউ পাব। আৰু দুটা ভিউ পালে খুব ভাল পাব। আৰু ইয়াতে আমি যেতিয়া আহিছোঁ ইমান লাইন পালোঁ, দেখিছেনে এইবোৰ চব লেডিছৰ লাইন। লেডিছৰ লাইন ডাবল লাগিছে আৰু জেণ্টছৰ এটা লাগিছে। আৰু ইয়াতে আকৌ পুৰা ছেকেণ্ড আপোনালোকে আহিলে এটা বস্তু মন কৰিব, চিখৰ হওক, চিপছৰ পেকেট হওক, চকলেটৰ পেকেট, এইবোৰ কিন্তু একো ভিতৰত সোমাব নিদিয়ে। আপোনালোকে সেইটো পূৰা ফ'ল' কৰিব লাগিব, একো আনিব নিদিয়ে। পূৰা বেগ খুলি ইয়াতে মানে চেকিং কৰে। সেই গতিকে আৰু ইয়াতে পূৰা ইয়াৰ পৰা যিটো মানে আমাৰ শ্বহীদ প্ৰণামত তোমাক লিখাই আছে, এই লাইন বাইটো আছে নহয় তাত সেইখিনিতে চেক কৰিব। আৰু ইমান ডাঙৰ লাইন, সেইখিনিৰ পৰা ভিতৰত আকৌ লাইন নাই দেই। ইয়াৰ একদম পূৰা সেই য'ত গেটটো আছে গেটটোলৈ মানে লাইন হয়। গেটৰ পৰা লাইন দিছে আৰু গেটৰ বাহিৰৰ পৰা লাইন হৈ গ'ল। যেতিয়া ৰাতি হৈছে গেটৰ বাহিৰৰ পৰা লাইন ল'ব লগা হ'ল। আমি পিছে গেটৰ ভিতৰৰ পৰা আমি লাইনটো পালোঁ। আৰু দেখিছেনে ইয়াৰে ভিউটো কিমান ধুনীয়া। আগৰ ভিউটো মই পিছে ভিডিঅ'টো বহুত স্পীড কৰি দিছোঁ, কাৰণ কিয় নহ'লে মানে বহুত দিগদাৰ হয়। আৰু এই চেণ্ট্ৰেল মেম'ৰিয়েলটো হৈছে 225 ফুট ওখ, আৰু ইমান ধুনীয়াকৈ বনাইছে নহয়। আৰু যিসকল আৰু এই পানীৰ এইটো ভিউ দেখিছেনে, এইটো পানীৰ হয়। গধূলি হ'লে এই পানীবিলাক পূৰা ওপৰলৈ ধুনীয়াকৈ চলি থাকে, একদম পূৰা ঘূৰি পানীবিলাক এনেকৈ চলি থাকে। আৰু ইয়াতে মানে মালা দি ধুনীয়াকৈ সজাইছিলে নহয় আজি, মানে ইয়াতে মানে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে, সেইকাৰণে আজি ইয়াতে মানে ইমান ধুনীয়াকৈ মানে সজাইছে। আৰু ইয়াতে আজি উদ্বোধনী কৰিছিলে। আৰু এইফালে এই শ্বহীদ ভৱনটো যে বনাইছিলে নহয়, শ্বহীদ স্মাৰক ক্ষেত্ৰ, এইটো হৈছিলে কি আমাৰ অসম আন্দোলনত মানে যিখিনি আমাৰ মানে অসমৰ হৈ প্ৰাণ আহুতি দিছিলে, মানে শ্বহীদ প্ৰণামত তোমাৰ ইয়াতে যিখিনি লিখাই আছিলে নহয়, 860জন শ্বহীদ ইয়াতে মানে সম্পূৰ্ণ মানে ইয়াতে প্ৰতিমূৰ্তি মানে একদম পূৰা ভিতৰত বনাই আছে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু সেই প্ৰতিমূৰ্তিখিনি দেখা পাব, কোন হয় কোন নহয়, কোন আছিলে কোন নাই, সম্পূৰ্ণ আমাৰ ইয়াতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে মানে আমাৰ ইয়াতে এই শ্বহীদ বেদীটো ধুনীয়াকৈ বনাই মানে ইয়াতে এনেকৈ ৰাখিছে। আৰু এইটো আমাৰ প্ৰথম শ্বহীদ বেদী হয়, এনেকুৱা মানে এটা মনত ৰাখিবলগীয়া, মানে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে মানে এইটো চিন হিচাপত মানে স্মৃতি হিচাপত এইটো বনাইছে। আৰু এইটো শ্বহীদসকলৰ কাৰণে বনাইছে, যিখিনি আমাৰ অসমৰ হৈ মানে প্ৰাণ আহুতি দিছিলে, মানে প্ৰাণ উচৰ্গা কৰিছিলে, এই তেখেতসকলৰ কাৰণে এই শ্বহীদ ভৱনটো উচৰ্গা কৰিছে আমাৰ বনাই। আৰু তেখেতসকলৰ স্মৃতিৰ কাৰণে এইটোৱে মানে আমি সদায় দিনৰ কাৰণে এইটো আমি সজীৱ হৈ থাকিব। আৰু আমি আমাৰ ল'ৰা ছোৱালী সকলোৰে মানে এইটো চাব লাগিব। আৰু সেয়াই। আৰু এতিয়া এই চাৰিও ছাইডটো দেখিছেনে, এই চাৰিও ছাইডটো মানে ইমান ধুনীয়া এটা মানে ভিউ এটা নহয়, মানে এইটো চেণ্ট্ৰেল মেম'ৰিয়েলটো চাৰিও ছাইডে মানে এনেকৈ ঘূৰি মানে এনেকৈ একদম পূৰা যাব পাৰি। এই ছাইডত এনেকৈ বহা টাইলছ লগা এনেকৈ আছে, বহা চাৰিও ছাইডে মানে বহা মানে ঠাই আছে। আৰু এইটো চাই থাকিলে ক'ত থকা যেন লাগে, এনেকুৱা বাহিৰৰ জেগাত মানে থকা যেন লাগে, আমাৰ যে অসমৰ ভিতৰত যে আছোঁ এনেকুৱা যেন নালাগে। মানে ইমান ধুনীয়া এটা পৰিৱেশ নহয়, কি ক'ব আপোনালোকে, খুব এটা ভাল লগা পৰিৱেশ, ইমান ধুনীয়াকৈ বনাইছে। আৰু মানে চব একে
এই চেণ্ট্ৰেল মেমৰিয়েলটোৰ চাৰিও চাইডে মানে চব মানে একে একদম পূৰা বনাইছে ইমান ধুনীয়া লাগে নহয় ইয়াৰে ভিউটো চাবলৈ গ'লে মানুহ কেৱল মানুহ আৰু বেছি দিন হোৱা নাই ধৰক 10 তাৰিখে ধৰক উদ্বোধনী হৈছে আৰু অ'পেনিং কৰিছে আৰু এতিয়ালৈ কিন্তু ইয়াত কোনো টিকটৰ ব্যৱস্থা কৰা নাই আৰু আমি এতিয়াই ভিতৰত সোমাইছোঁ জোতা মোজা খুলি আমি ইয়াত ভিতৰত প্ৰৱেশ কৰিলোঁ এতিয়া এই মাত্ৰকে আৰু ইয়াত সোমায়ে পোনপ্ৰথমে ইয়াতে মানে লিখা আছে ফাৰ্ষ্ট জয় আই অসম অসমৰ মেপখন ধুনীয়াকৈ আঁকা আছে জয় আই অসম ইয়াতে তাৰপিছতে ভিতৰলৈ যাব লাগে এনেকৈ মানুহ বহুত আছে আৰু তাৰপিছতে আৰু ৱালবিলাকত ধুনীয়াকৈ একদম পূৰা ফটো দে কোনসকলে মানে ধৰে এনেকৈ দেশৰ হকে পাণ আহুতি দিছিলে চব মানে এনেকৈ ধৰে ৱালত মানে এনেকৈ ফটো ফ্ৰেম বনাই ধুনীয়াকৈ এনেকৈ মানে চিপকাই ৰাখিছে নামবিলাক দি ধুনীয়াকৈ গোটেইখন ধৰ মানে ভিতৰতে চেণ্ট্ৰেল মেমৰিয়েলটোৰ ভিতৰতে মানে এনেকৈ পূৰা লিখাই আছে এইখনো লিখাই আছিল চাগে তেজ দিম হেৰি লিখাই আছে চাগে তেজ দিম এনেকৈ লিখাই আছিলে চাগে আৰু কি লিখাই আছিলে পাহৰিলোঁ ইমান মনতো নাই ধৰক মানে বহুত লিখাই আছিলে ইয়াতে আৰু ভিডিঅ'টো ধৰ কৰিলোঁ নহয় ভিডিঅ'টো কৰি মানে ধৰ এটাকৈ কৰি থাকিলে বহুত লম্বা হৈ যায় সেয়ে আৰু মানে অকণমান কেনেকৈ কৰি ল'লোঁ এইবোৰ হেনো পেপাৰৰ পৰা ধৰ যেনেকৈ আছিলে পেপাৰে পত্ৰ ওলাইছিলে সেইবোৰৰ পৰা কিছুমান ফটো লৈছে কালেক্ট কৰি কিছুমান ক'ৰ পৰা লৈছে লৈ এনেকৈ ধুনীয়াকৈ বনাই মানে ধৰ একদম পূৰা ৱালত এনেকৈ চিপকাই ৰাখিছে তাৰপিছতে আকৌ প্ৰতিমূৰ্তিবিলাকো ধৰে এনেকৈ আৰু কিছুমান প্ৰতিমূৰ্তিত মানে নাম নাই কি নাম আছে আৰু মানুহটোৰ মানে ছবিখন নাই কিছুমান হয়তো ফটো নাথাকা মানুহ আছিলে কোনোবাই কোৱা মতে আমিও ইমান ভালকৈ নাজানো সেয়ে তাত মানে নামটো লিখি থৈ দিছে জেগাটো খালী ৰাখিছে কিন্তু তাত মূৰ্তিটো নাই মানে সেই মানুহৰ যিটো মানে এটা প্ৰতিমূৰ্তি থাকে সেই মূৰ্তিটো নাই আৰু মানে এনেকৈ ৰাখিছে আৰু এইবোৰ নানান ধৰণৰ মানে একদম এয়া দেখিছেনে ইয়াত কিছুমান জেগা যে খালী আছে নহয় ইয়াতে কেৱল নামটো মানে লিখি থৈছে কিন্তু এয়া মূৰ্তিটো নাই আৰু এইবোৰ যে ফুলবিলাক দেখিছে আপোনালোকে এইবোৰ চব অৰিজিনেল ফুল হয় ডুপ্লিকেট ফুল নহয় আৰু এই মানুহখিনি যে একদম পূৰা যে চাই আছে আপোনাৰ ফালে একদম সঁচা এনেকুৱা এটা মানে অদ্ভুত একদম পূৰা যেন চাই আছে একদম আচৰিত মানে এনেকুৱা এটা আৰু মানে যে কি বনাইছে আচৰিত যোনে বনাইছে তেখেতকো চেলুট দিব লাগে ইমান ধুনীয়াকৈ বনাইছে আচৰিত মানুহৰ মুখ নাক চকু একদম এনেকুৱা বনাইছে নহয় যেন পূৰা একদম মানুহে আৰু মানে চাই আছে এনেকুৱা লাগে আৰু মই ফুলখিনি হাতেৰে এবাৰ চুই চাইছিলোঁ একদম সঁচা ফুল এইটো মিছা ফুল নহয় অৰিজিনেল হয় আৰু ইমান ধুনীয়া চাফা নহয় পূৰা মাৰ্বল টাইলছেৰে বনাইছে ইমান ধুনীয়া চাফা নহয় কি ক'ব বহুত চাফা ইয়াতে সম্পূৰ্ণ মানুহ আছে 860জন শ্বহীদ আন্দোলনত মানে যে মৃত্যু হৈছিলে সেই মানুহখিনি ইয়াতে পূৰা সম্পূৰ্ণকৈ আছে আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব আৰু ভিডিঅ'টো মানে মই অকল লম্বা হৈ যোৱাৰ কাৰণে মই সৰু কৰি মানে একদম অকণমান সৰু কৰি মানে এনেকৈ শ্বৰ্ট কৰি দিয়া গৈছে আৰু মানে স্পীড কৰি দিয়া গৈছে একদম শান্তিপূৰ্ণ ঠাই একেবাৰে একদম শান্তি লাগে যেন মানে একদম পূৰা মাইণ্ড ফ্ৰী হৈ গৈছে একদম শান্তি এনেকুৱা ঠাই আৰু এটা দেখিছেনে কিছুমান জেগা যে খালী আছে তাত মানে কেৱল নাম লিখি থৈ দিছে তাত মানে মূৰ্তিটো এতিয়ালৈ মানে নাই আৰু আপোনালোকে গ'লে এইখিনি সময়তে যাব যেন মানে 4টামান বজাত গৈ পাই সেনেকুৱা টাইমত যাব কাৰণ কিয় নহ'লে যিমানে দেৰি হয় মানে আপোনাৰ গাড়ীৰ পাৰ্কিং নাপাব আমি যেতিয়া আহিছোঁ মানে ইমান ডাঙৰ লাইন তাৰপিছত গাড়ীবিলাক পাৰ্কিং মানে ৰাখিব জেগা নাই গাড়ী ফিৰাই আছে মানুহো মানে নুমিব নোৱাৰিব পাৰ্কিং নহ'লে গাড়ী ধৰ ক'ত ৰখাব সেনে আৰু তাৰপিছত ধৰ মানুহখিনি নুমাই গাড়ী বেক কৰি আছে এনেকুৱা কৰিছে মানে ৰাখিব তাত অকণো ঠাই নাই আমি যাওঁতে পিছে পাইছোঁ পাৰ্কিংটো আমি ধুনীয়াকৈ পাইছোঁ সেয়ে আমি ধুনীয়াকৈ চাই মেলি ওলাই আহিছোঁ তাৰপিছত মানুহ ইমান লাইন নহয় একদম পূৰা গেটৰ বাহিৰৰ পৰা ইমান লম্বা লাইন লাগিছে আচৰিত আৰু এয়া দেখিছেনে কিমানবোৰ প্ৰতিমূৰ্তি আছে চাওক এয়া চব শ্বহীদ হয় আৰু শ্বহীদ প্ৰণামো তোমাক তাত বাৰ লিখাই আছে গেটৰ মুখতে শ্বহীদ প্ৰণামো তোমাক শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু এয়া ওপৰলৈ গৈ থকা ৰাস্তা আৰু ইমান ধুনীয়া পৰিৱেশ এটাত বনাইছে নহয় কাঠৰে দৰ্জাবিলাক বনাইছে তাৰপিছতে তাত গ্লাছ লগাইছে ইমান ধুনীয়া চাফা চাৰিও চাইডে বগা খোজ দি কিবা এটা বহুত ভাল লাগে জানেনে ইমান চাফা ইমান পৰিষ্কাৰ
ইয়াত দেখিছে ওপৰৰ পৰা চালে ভিউটো এনেকুৱা লাগে কিমান ধুনীয়া এটা মানে ভাল মানে মাইনেৰে কিমান ধুনীয়া মানে বেণ্ড লগাই এনেকুৱা এটা শ্বহীদ এটা স্মাৰক ক্ষেত্ৰ বনাইছে আচৰিত আৰু যিসকলে মানে দেশৰ হকে প্ৰাণ আহুতি দিছিলে তেখেতসকলকো চেলুট দিব লাগিব আজি আমাৰ দেশৰ হকে তেখেতসকলে প্ৰাণ আহুতি দিছিল হয়নে আজি এইকাৰণে ইয়াতে ইমান ধুনীয়াকৈ শ্বহীদ স্মাৰক ক্ষেত্ৰত আজি সজাই ৰাখিছে আৰু এই লাইটৰ এতিয়া ডেকৰেশ্যনটো দেখিছেনে ৰাতি হৈছে ন এতিয়া ইমান ধুনীয়াকৈ লাইটৰ এতিয়া মানে ডেকৰেশ্যনবিলাক জ্বলি উঠিছে নিজে জ্বলি উঠিছে আৰু পানীবোৰ দেখিছেনে কেনেকুৱা এতিয়া চব পানীৰ ডেকৰেশ্যনবিলাক এতিয়া মানে গধূলি হল লগে মানে চালু কৰি দিয়ে চব চালু কৰি দিয়ে ৰাতিৰ ভিউটো এনেকুৱা হয় এয়া দেখিছেনে নানান ধৰণৰ ৰং এটা আহি আছে এইটো হয় ৰাতিৰ ভিউ কেৱল মানুহ দেখিছেনে ক'ত বাহিৰৰ দেশত থকাৰ দৰে লাগি আছে এই চেণ্ট্ৰেল মেমৰিয়েলটো দেখিছেনে কিমান ধুনীয়া কালাৰ একদম পুৰা জিলিকি উঠিছে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আশা কৰিছোঁ আপোনালোকে আহিব এবাৰ চাই যাব শ্বহীদ প্ৰণাম তোমাক ইয়াতে দেখিছেনে লেখাই আছে শ্বহীদ প্ৰণাম তোমাক আৰু এতিয়া আমি যেতিয়া ওলাই আহিলোঁ নে এতিয়া লাইন দেখিছেনে এইবোৰ ওলাই অহা লাষ্টৰ লাইন মই সেইকাৰণে দেখাই দিছোঁ লাষ্টত যাতে আপোনালোকে সাৱধান হ'ব পাৰে গ'লে যে অলপ জল্দিকৈ যাওঁ এইবোৰ লাষ্টৰ লাইন হয় এইবোৰ লাষ্টৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই